নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, হেপাৰ পত্ৰৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা জাতিলাও ৰেচিপি। আহকচোন কেনেকৈ বনাইছোঁ চাই লওক। প্ৰথমে জাতিলাওটো ভালদৰে বাকলি গুচাই ধুই লৈছোঁ আৰু এনেদৰে পাতল পাতলকৈ কাটি লৈছোঁ। এতিয়া এটা বাটিত মই 4 চামুচ বেচন উলিয়াই লৈছোঁ। এনেদৰে বেচন 4 চামুচ উলিয়াই ল'লোঁ। ইয়াতে এড কৰিছোঁ অকণমান নিমখ আন্দাজমতে। এতিয়া এড কৰিছোঁ জিৰা পাউডাৰ অকণমান। আপোনালোকে ৰেড চিলি পাউডাৰ ইউজ কৰিব পাৰে। এতিয়া এড কৰিছোঁ হালধি পাউডাৰ অকণমান। খিনি ভালদৰে মিক্স কৰি অকণকৈ পানী দি মই নৰ্মেল পানী দি মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এইখিনি বেচন মোৰ মিক্স কৰা হৈ গ'ল। তাতে মই জাতিলাওটোকো ভালদৰে লেটিয়াই লৈ এতিয়া গেছত কেৰাহীৰ তেল গৰম হৈ আছে, তাতে মই জাতিলাওটোকো দি দিলোঁ। ভালদৰে তল চাইডটো হোৱালৈকে অলপ সময় ৰৈ থাকিম। এতিয়া অলপ লাহেকৈ লৰাই দিম। এয়া প্ৰায় হৈ গৈছে মোৰ। এয়া এটা এটাকৈ মই উঠাই আনিম কেৰাহীৰ পৰা। এতিয়া গৰমে গৰমে পৰিৱেশন কৰিবচোন, খুবেই ধুনীয়া লাগে খাই। আপোনালোকে ট্ৰাই কৰিব বনাবলৈ। যদি আজি ভিডিঅ'টো ভাল লাগিল তেন্তে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।